में गम है, गम में मजे, मजे में हम है। হে গাইজ তো নমস্কাৰ মোৰ অন্য এটা ভিডিঅ' লৈ আজি গৈ আছো মই ৱাটাৰফলত গা ধুবলৈ। আজি ইমান গৰম দিছে বতৰটো, মানে আজি গা ধুব যাব লাগিব ৱাটাৰফলত। যাই আছো আৰু আপোনালোকক দেখাই আছো, একদম ধুনীয়া প্লেচ হয় গাইজ। তো বলক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আমি আহি পালোঁ ঝৰ্ণাৰ কাষত। এতিয়া অলপ খোজকাঢ়ি যাব লাগিব। তো এতিয়া আমি অলপ খোজকাঢ়ি যাম। গাইজ চাওক, মোৰ ফ্ৰেণ্ডবিলাক লগত আহিছে, আহি ৱাটাৰফল পোৱাই নাই। তাতে ইমান মানে অলপ পানী আহি আছে, তাতে মানে গা ধুই আছে। ইয়াত চাওক, আপোনালোকে চাব পাৰে। আপোনালোকে চাব পাৰে গাইজ। ঐ চেণ্ডেলটো গ'ল। তো বলক গাইজ, আমি এতিয়া যাম ৱাটাৰফলত গা ধুব। কানা হবা কি কোৱা, আজি আমি গা ধুব যাম। এইটো আমাৰ কৃষ্ণৰ ভাষা হয়, কানা হবা। গাইজ মানুহবোৰে আহি আছে, গৈ আছে। এয়া ৱাটাৰফলৰ পানী আহি আছে, চাওক গাইজ, ইমান ধুনীয়া। আমাৰ গোৱালপাৰাত ইমান ধুনীয়া ঠাই আছে গাইজ। আপোনালোকে আহক, বাহিৰৰ পৰা আহক, আমাৰ অসমৰ পৰা আহক, আহি এনেকৈ ইয়াতে দেখি যাওক। আহক। So guys, ইয়াতে দুটা ছোৱালী আহিছে, কয় জল্দি চালো না। ইহঁতে চাগে গা ধুব আহিছে। চাওক এতিয়া কিমান ধুনীয়া নেচাৰ, আমি নেচাৰৰ মাজত আছো একদম গাইজ। বলক আমি এতিয়া ৱাটাৰফলত যাই আপোনালোকক লগ কৰি আছো। ধুনীয়া ঠাই হয় গাইজ। এতিয়া আপোনালোকক দেখাম মই, আৰু গা ধুম, কাপোৰ চেঞ্জ কৰিব লাগিব। কাপোৰ চেঞ্জ কৰি সেনেকৈ একদম আমি গা ধুম, এনজয় কৰিম। আপোনালোকে আহক। তো কানা হবা আজি ধামাকা হ'ব, কি কোৱা? আহি পালোঁ আমি ৱাটাৰফলত। তো বলক আমাৰ লগত ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, আৰু আপোনালোকক দেখাওঁ কেনেকুৱা ভিডিঅ'টো হয় আৰু ৱাটাৰফলটো কেনেকুৱা। আপোনালোকক অনুৰোধ জনাইছোঁ, এই ৱাটাৰফলত আহক। মোৰ মুখৰ ভাষা নাই গাইজ, ইমান ধুনীয়া এটা ৱাটাৰফল হয়। কাপোৰ চাপোৰ আমি চেঞ্জ কৰি লওঁ। বলক আমি গাটো ধুওঁ আৰু এনজয় কৰোঁ। আপোনালোকক দেখাই আছোঁ গাইজ। আমি ইয়াতে আহিছোঁ গা ধুব। তো তামাম ইয়াত ছোৱালী ল'ৰা গমকাইছে, তামাম পিছল গাইজ। ইয়াত তামাম ছোৱালী আহিছে, ধুনীয়া ছোৱালী গাইজ। এতিয়া মই গা ধুম। বলক আহক। ইয়াতে বহুত পিছল আছে গাইজ। আমি গা ধোৱা হ'ল, বহুত এনজয় কৰিলোঁ। এতিয়া যাম আমি অন্য এটা ঠাইত। তো বলক আমাৰ লগত ভিডিঅ'টো আমি পুৰা এনজয় কৰিলোঁ গাইজ। এতিয়া আৰু এটা ওপৰত ঠাই আছে, তাতে আমি যাম।
তো বলক আমি যাই আছো ওপৰত মোৰ এটা বেষ্ট ফ্ৰেণ্ড এটা কিবা ডাইলগ ক'ব তো চাওক तो गाइस जिंदगी में गम में मजे मजे में हम है গাছ এতিয়া ওপৰলৈ যাই আছো আমি আৰু এটা ধুনীয়া ৱাটাৰফল আছে ওপৰত কিমান বগাই বগাই যাই আছো গাছ অ ইয়েছ আৰু এটা আমি বেলেগ ঠাইত আহিলো বেলেগ এটা ৱাটাৰফলত তো ইয়াত বহুত পিছল আছে গাইছ বহুত পিছল আছে সাৱধানে আহিব লাগিব ইয়াতে পৰি গ'লে দাঁত ভাঙি যাব গাইছ কিমান ধুনীয়া গাইছ ইয়াতে আমি আহিছো আৰু ধুনীয়া এটা ৱাটাৰফলত গাইছ চাব পাৰে কিমান পিছল ইয়াত গাইছ আমাৰ গা ধোৱা হ'ল এতিয়া আমি যাম তলৰ ফালে আৰু ঘৰত যাম তো বলক আমাৰ গা ধোৱা হ'ল গাইছ আৰু এনজয় কৰা হ'ল এইটো মোৰ ফ্ৰেণ্ড तो गाइस मजे बहुत मजे कर रहे हो भाई जितने भी मतलब सोच भी नहीं थे यार তামাম এনজয় কৰিলোঁ গাইছ নে কি কোৱা এতিয়া যাওঁ আমি ঘৰত কানা হ'বা তামাম এনজয় কৰিলোঁ গাইছ আমি এতিয়া গা ধুই আছোঁ তামাম এনজয় কৰি আছোঁ গাইছ আমি ইয়াতে আহিছোঁ ইয়াত বহুত ধুনীয়া ধুনীয়া ছোৱালী আহিছে গাইছ মানে আমি গাটো ধুলো আৰু বহুত মজা লাগিল আৰু এই যে ডিম্পুদাৰ লগত আহিছোঁ আজি আমাৰ অসমৰ ডিম্পুদা বিৰাটে ভাল লাগিল আৰু কি কৰিম আৰু মানুহ গাইছ আমাৰ গা ধোৱা হ'ল এতিয়া আমি ঘৰত যাম তো বলক যাওঁ আৰু এতিয়া তো আমি গৈ আছো ঘৰত এতিয়া গাইছ ঘৰত গৈ আছো আৰু ঘৰত গৈ আছো মানে গৈ আছো আমি ইয়াত বহুত এনজয় কৰিলোঁ গাইছ তো মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ কানা হ'বা এনেকুৱা ভিডিঅ' যদি আৰু লাগে তাহলে মোৰ ভিডিঅ'টা ছাবস্ক্ৰাইব কৰক এইটা কৰি দিয়ক আৰু কৰি দিয়ক কৰিব লাগিব হে গাইছ তো আমি গাও হাত ধুলো বহুত এনজয় কৰিলোঁ আৰু পানীবোৰ বহুত ঠাণ্ডা হয় গাইছ আৰু কি ক'ম আৰু আপোনালোকে আহক গাও ধুওক এনজয় কৰক গাৰ্লফ্ৰেণ্ডৰ লগত আহক বান্ধৱীৰ লগত আহক বন্ধু বান্ধৱীৰ লগত আহক এনজয় কৰি যাওক এইটো আমাৰ খাৰদাং বুলি কয় এই ৱাটাৰ আৰু কি ক'ম গাইছ আমাৰ ডিম্পু দা বিকাশ দা খালি বাহিৰত যায় ইংলেণ্ডত যায় আয়াৰলেণ্ডত যায় থাইলেণ্ডত যায় অমুকত যায় তমুকত যায় কিন্তু আমাৰ অসমত নাহে আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া ঠাই আছে এইবোৰত নাহে ডিম্পুদা এবাৰ আৰু ৰাংচাপাৰাত আহিছিল বাৰু ডিম্পু দা এবাৰহে ৰাংচাপাৰাত আহিছিল আৰু শ্ৰী সূৰ্য পাহাৰত আহিছিল কিন্তু আমাৰ ইমান ধুনীয়া ধুনীয়া ৱাটাৰফল আছে এইবোৰ চাব নাহে কিন্তু বাদ দিয়ক মই দেখাই আছোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে মৰম কৰিব যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগে আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইছ আমাৰ কৃষ্ণই ভাষাত কয় কানা হ'ব বহুত মজা লাগিল আজি আমাক এই গা ধুইয়া আমার ওয়াটারফলটা গা ধুইয়া কানা হওয়া বহুত ভাল লাগছে এটা আমার কৃষ্ণাই ভাষাত কয় তো অলপ কৈ দিলোঁ কি সুন্দৰ ডাষ্টবিন দি থৈ দিছে ইয়াতে জাবৰ জোঁথৰ পেলাব লাগে তো আপোনালোকে আমাৰ গাঁওখন চহৰখন নগৰখন এইবিলাক চাফ চিকুণ কৰি ৰাখক আমাৰ অসমখন পৰিষ্কাৰ কৰি ৰাখক তো বলক আমি গৈ আছোঁ ঘৰলৈ